আলাইকুম চেম্মাজ ব্লগ চলে সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আকৌ এক মই নতুন ভিডিঅ' লৈ আহিছোঁ আৰু দেখিছেই আজি মই পুৰা সাজি কাজি আছোঁ আৰু গম পাইছে মই যেন ক'ৰবাত যাবলৈ ওলাইছোঁ আৰু এই কাপোৰযোৰ দিছিলে মোৰ শাহু মায়ে আৰু মই ক'ত যাব ওলাইছোঁ গম পাইছে মা ঘৰলৈ আৰু মা ঘৰলৈ যোৱা কথা ক'লেতো বহুত সকলোৰে এক্সাইটেড হয় বহুত না ভাল লাগে বহুত দিনৰ মূৰত সকলোকে লগ পায় আৰু মোৰ ভাইটি ইয়াতে আছিলে হিও আজি মোৰ লগত যাবগৈ আৰু মোৰ আজি হাজবেণ্ড নেযায় মোৰ লগত তেওঁ যাব মই দুদিনমান থকাকেনে গৈছোঁ আৰু এফালে এয়া ভাইটি ওলাই মেলি ৰেডি তাৰো পেকিং হৈ গ'ল আৰু মোৰ লগত যাব এতিয়া মোৰ দেওৰ আৰু ভাইটি সিও যাব সেয়া সিও ওলাই মেলি ৰেডি হৈছে আৰু কি খবৰ আৰু এতিয়া এফালে যাবলৈ ওলালোঁ ৰেডি হৈ গ'লোঁ এতিয়া ঘৰলৈ বিদায় আৰু এয়া বেটেৰী ৰিক্সাত আহি আছোঁ এতিয়া মই হোটেলত সোমাইছোঁ ৰাজভোগত মিঠাই ল'বলৈ এয়া মিঠাই লৈ আছোঁ ঘৰ আহি পাই গ'লোহি বহি আছোঁ এতিয়া আমি আৰু এতিয়া এয়া মায়ে চাহ দিছে এয়া ঈদৰ নাস্তা তেওঁ বনাই থৈছিলে আমি আহিছোঁ বুলি এফালে চিঙেৰা ৰসগোল্লা এয়া আমি চাহকণ খাই লওঁ বোলো আৰু এয়া হৈছে আম্মা তেওঁ আমাৰ লগত বহি চাহ খাইছে এয়া খাই লওঁ চাহকণ তাৰপিছত আকৌ লগ পাই আছোঁ আৰু চাহ খাই মেলি হ'ল আৰু এইটো হৈছে মোৰ মামা ল'ৰা এনেকৈ দেখাই দে চুম এটা দে মোক চুম এটা দে ইয়াত হেল্ল' এভৰিৱান আৰু আজি হৈছে নেক্সট ডে আৰু মই আহিছোঁ আমাৰ জেঠাই ছোৱালী বাই ঘৰলৈ আৰু হাজবেণ্ডো আহি পালেহি তেওঁকো দেখা পাব আৰু মই এক্সট্ৰা ভইচ ইউজ কৰিছোঁ যিহেতু মোৰ মাতষাৰ বহুত সৰু হৈ আছিলে সেইবাবে আৰু এয়া দেখিছে মই এতিয়া এফালে আহিলোঁ কিনো কৰোঁ চাই থাকক আৰু এয়া হৈছে মোৰ ভাগিন জেঠাই ছোৱালীৰ মানে ল'ৰা হয় ভাগিন হৈছে মোৰ আৰু সি শুই আছে মই বোলো আপোনালোককো দেখাই দিওঁ ইমান মৰম লাগিছে চাওকচোন শুই আছে সি আৰু এইফালে এয়া আমাৰ বেটাটো উঠিলে আৰু এতিয়া আমি ফটোশ্বুট চলি আছে ফটো মাৰিছোঁ তাৰে বোলো কেইকপিমান আপোনালোককো দেখাই দিওঁ মা ঘৰতে আছোঁ মা ঘৰৰ পৰাই ব্লগ ষ্টাৰ্ট কৰিছোঁ আজি আৰু দেখিলে কালি বাইহঁতৰ ঘৰলৈ গৈছিলোঁ আৰু আজি ঘৰতে আছোঁ আজি ঘৰত আমাৰ আলহী ঢেৰ হ'ব আলহী মানে দাদা খুৰীহঁতি সিহঁতি আহিব সিহঁতৰ সকলোকে ভাতৰ দাঁত দিছে আজি আমাৰ ঘৰলৈ ভাতৰ নিমন্ত্ৰণ আছে আৰু চাই থাকক ভিডিঅ'টো আৰু আমি চাহ তাহ খোৱা মেলাও হৈ গ'ল ভাত পানী খোৱা হৈ গ'ল আৰু আমি গোটেই ল'ৰা ছোৱালীখিনি আমি লুডু খেলি আছোঁ মই বোলো আপোনালোককো দেখাই দিওঁ আৰু আজি ভিডিঅ'টো মোৰ ইমানখিনিয়ে আছিলে ভিডিঅ'টো যদি চাই ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি নতুন কোনোবাই চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' ন'টিফিকেশ্যন পোনপটীয়াকৈ পায় আজিলৈ আহোঁ আকৌ এক নতুন ভিডিঅ'লৈ আপোনালোকলৈ ওচৰলৈ আহিম আজিলৈ বাই বাই